ডিপাৰ্টমেণ্টটো মোটামুটি এটা কোম্পানীৰ নিচিনাকৈ চলে। সেই কোম্পানীৰ মালিক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিকালি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই আইন। হাওৰাত এতিয়া ইলেকশ্যন আহিছে কাৰণে তেওঁলোকে 28টা ৰাস্তাৰ মানে আপোনাৰ আধাৰশিলা স্থাপন কৰিছে। আমি মাৰ্বলৰ ওপৰত আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াত হাওৰাত আধাৰশিলা স্থাপন কৰিছে প্লাষ্টিকৰ ওপৰত, ফ্লেক্সৰ ওপৰত। তাৰমানে এইটো এটা টুপি। সেইকাৰণে নিৰ্বাচনৰ কাৰণে এইবিলাক চম। মানে অসমৰ লোক নিৰ্মাণ বিভাগ বা গড়কাপ্তানি বিভাগটো PWD ডিপাৰ্টমেণ্টটো মোটামুটি এটা কোম্পানীৰ নিচিনাকৈ চলে। সেই কোম্পানীৰ মালিক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিকালি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই আইন। তাত কোনো নীতি নিয়ম আইন কানুন এইবিলাকৰ প্ৰশ্ন নাহে। গতিকে আজিৰ দিনটোত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ঠাইত ইম্পৰ্টেঞ্চ দিয়ে ডিপাৰ্টমেণ্টটো অকল সেইটো ঠাইতে ইম্পৰ্টেঞ্চ। বাকী নিয়মমতে যিবিলাক ঠাইত যেনেকৈ উন্নয়ন কৰিব লাগে সেই কামবিলাক নকৰে। সেইকাৰণে আমি দেখিছোঁ যে হাওৰা বিধানসভা সমষ্টি বানপানীত ইমান ৰাস্তা ভাগি গ'ল। সেই ৰাস্তাবিলাকৰ কাৰণে কাহানিবাই পইচা ডিক্লেয়াৰ কৰিলে, কাহানিবাই স্কিম ঘোষণা কৰিলে, কিন্তু সেই আঁচনিবিলাক ইয়াত সম্পূৰ্ণ হোৱা নাই। বেলেগ কথা বাদ দিলোঁ, সুশান্ত বৰগোহাঁই যিখন গাঁও নহয়, আপুনি সেই গাঁওখনত সোমাই চাবচোন, তালৈ যোৱা ৰাস্তাটো মানুহ সোমাব পাৰে নে নোৱাৰে, গাড়ী এখন সোমাব পাৰে। সুশান্ত বৰগোহাঁই নিজৰ যিখন গাঁও য'ত থাকে তেওঁ এনেই ঘৰ মৰাণত, কিন্তু ইয়াত যে ভাড়াত নহয়, এতিয়া নিজে ঘৰ যে বনাই আছে, তো যিটো ঘৰত আছে তেওঁ ঘৰৰ পিছফালৰ মানুহবিলাকৰ IAY ঘৰ পাইছেনে নাই এবাৰ চাবচোন, কেনেকুৱা দুখীয়া আৰু কেঁচা ঘৰত আছে। গতিকে হাওৰাত এতিয়া ইলেকশ্যন আহিছে কাৰণে তেওঁলোকে 28টা ৰাস্তাৰ মানে আপোনাৰ আধাৰশিলা স্থাপন কৰিছে। কিন্তু আধাৰশিলা স্থাপন কৰি মই দেখিলোঁ যে এনেকুৱা আধাৰশিলা মই ক'তো দেখাই নাছিলোঁ, যে প্লাষ্টিকৰ ওপৰতহে আচলতে ফ্লেক্সৰ ওপৰতহে আধাৰশিলাৰ মানে চাইনবোৰ্ডখন লগাইছে। আমিতো আধাৰশিলা স্থাপন কৰিছোঁ, মই শিৱসাগৰত 2টা আধাৰশিলা স্থাপন কৰিলোঁ, তাততো টাইলছ লগাইছিলোঁ আমি। এইটো মাৰ্বল বুলি কয় নেকি, এইটো মাৰ্বল বুলি কয়। আমি মাৰ্বলৰ ওপৰত আধাৰশিলা স্থাপন কৰিছিলোঁ। ইয়াত হাওৰাত আধাৰশিলা স্থাপন কৰিছে প্লাষ্টিকৰ ওপৰত, ফ্লেক্সৰ ওপৰত। তাৰমানে এইটো এটা টুপি। গতিকে য'ত বানপানী হোৱা আজি 2 বছৰৰ আগত হোৱা বানপানীৰ যিবিলাক স্কিম আহিছে ৰাস্তাবিলাক ভাগি যোৱা ৰাস্তাবিলাক বনাবৰ কাৰণে, সেই ৰাস্তাবিলাক সম্পূৰ্ণ কৰিব পৰা নাই। য'ত লোক নিৰ্মাণ বিভাগে সেই সম্পৰ্কে কোনো ইনিচিয়েটিভ লোৱা নাই, আৰু পইচা বোলে খালে যদিও মই নাজানো। গতিকে তেনেকুৱা ঠাইত আচলতে এই 28টা বা 29টা এনেকুৱা আধাৰশিলা স্থাপন কৰিও যে কিবা কাম হ'ব মই কেতিয়াও নকওঁ। সেইকাৰণে নিৰ্বাচনৰ কাৰণে এইবিলাক চম। কিন্তু মই এনেকৈ ভাবোঁ যে নিৰ্বাচনৰ কাৰণে হাজাৰটা চমক দিলেও চাগে এইবাৰ সুশান্ত বৰগোহাঁই হাওৰা সমষ্টিত জিকাটো সম্ভৱ নহ'ব। সুশান্ত বৰগোহাঁই শেষৰ উপাধিটো এটাই হ'ব নেকি, আৰু প্ৰাক্তন বিধায়কটোৱে হ'ব যেন লাগিছে আৰু।